সময় তেতিয়া পুৱা 6 বাজিছে। মাডাগাস্কাৰৰ মাছ সাগৰত ৰুদ্ৰৰূপেৰে বলিছে সাগৰীয় বতাহ। অশান্ত সাগৰ ভেদি আগবাঢ়িছে এখন অত্যাধুনিক হেলিকপ্টাৰ। তেনে সময়তে প্ৰচণ্ড শব্দৰে মাছ সাগৰৰ মাজত সৰি পৰিল হেলিকপ্টাৰখন। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ভিতৰত আছিল মাডাগাস্কাৰৰ মন্ত্ৰী চাৰ্লছ গিলিৰ লগতে 40 জনকৈ যাত্ৰী। সাগৰৰ তললৈ সোমাই যোৱা হেলিকপ্টাৰৰ ভিতৰত চলিছিল জীৱন মৃত্যুৰ যুঁজ। ভাগ্যৰ টনা আজোৰা সকলোৱে বিচাৰিছিল জীয়াই থাকিবলৈ। আৰু ভাগ্যই লগ এৰা নাছিল মন্ত্ৰী চাৰ্লছ গিল আৰু এজন যাত্ৰী। পানীৰ তলৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল দুয়োজন। নাই কোনো লাইফ জেকেট, নাই উদ্ধাৰকাৰীৰ দল। মনত জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ লৈ ঘণ্টাজুৰি সাগৰত সাঁতুৰিলে মাডাগাস্কাৰৰ মন্ত্ৰী চাৰ্লছ গিলিয়ে। আৰু অৱশেষত উদ্ধাৰকাৰী দল উপস্থিত হ'ল মাছ সাগৰত। প্ৰচণ্ড ঠাণ্ডা পানীৰ মাজত কোনোমতে প্ৰাণ বচাই মন্ত্ৰী গিলিক উদ্ধাৰ কৰিলে উদ্ধাৰকাৰী দলে। উদ্ধাৰৰ পাছতে মন্ত্ৰী গিলিৰ মন্তব্য, এয়া মোৰ মৃত্যুৰ সময় নহয়। দুৰ্ভাগ্যজনকভাৱে মৃত্যু হ'ল হেলিকপ্টাৰখনত থকা 39 গৰাকী যাত্ৰীৰ। ভাগ্যই লগ নিদিলে তেওঁলোকক। মৃতদেহ উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান। অদম্য সাহস আৰু ইচ্ছা শক্তি থাকিলে মৃত্যুকো জয় কৰা যে সম্ভৱ, তাৰে উৎকৃষ্ট নিদৰ্শন এইগৰাকী মাডাগাস্কাৰৰ মন্ত্ৰী চাৰ্লছ গিলিয়ে দাঙি ধৰিলে। কথাতে কয়, ৰাখে হৰি মাৰে কোনে। ইণ্টাৰনেশ্যনেল ডেস্ক।